ভাত সকলোলৈকে এয়া মই ৰাতিপুৱা গা পা ধুই আহি ভাবিলোঁ নামঘৰ পৰা আহোঁগৈ। এই মোৰ বিশেষ দিনটোত কিনো কৰিম বুলি নামঘৰত সদায় মই মোৰ এই জন্মদিনত চাকি এগছ লগাওঁগৈ। গতিকে ভাবিলোঁ আজিও দি থওঁগৈ আৰু ভিডিঅ' এটাও বনাওঁ। বাকী এই আজিৰ দিনটোতে মই মোৰ মাক ওলালৈ আহিছিলোঁ। আৰু মোৰ ফালৰ পৰা মাহঁতক বহুত বহুত ধন্যবাদ, কাৰণ এই বিশেষ দিনটো মই আজি তেওঁলোকৰ বাবেই দেখিবলৈ পাইছোঁ, এই পৃথিৱীখন দেখিছোঁ। গতিকে সদায় মা দেউতা ভালেই থাকক। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই সদায় আগবাঢ়ি যাব পাৰোঁ আৰু মৰম দিব। আহি আছোঁ, অকলে আহিছোঁ। মা কাম থকা দেখি মা আহিব নোৱাৰিলে, আলহীও আছে ঘৰত, সেইটো কাৰণে মই অকলে আহিছোঁ। ওচৰতে বাৰু, বেছি দূৰ নহয় অলপ। গতিকে গৈ থাকোঁ নামঘৰলৈ। এয়া আমাৰ ৰাস্তাটো দেই, ঘৰটো বনাই আছে দেই। ওলাই আহি ঘৰলৈ আহি আছোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব এই বিশেষ দিনটো যাতে মোৰ ভালে কুশলে পাৰ হওক আৰু মনত যি আশা আছে সেয়া যাতে মই পূৰণ কৰিব পাৰোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব নাপাহৰিব। আজি ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ।